হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আৰু আজি মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে পূৰা সবুদৈ ঘাটত পাৰ্টি খাবলৈ আহিছোঁ। মামী এইফালে, বাইদেউ এইফালে, মামী বেটি এইফালে হাই কৈ দিয়া। আৰু আমি এইফালে এনেই ফুৰিবলৈ আহিছোঁ। এইফালে পাৰ্টি জেগা আজি প্ৰথম আহি পাইছোঁ। বেটি এফালে আহা, সেইফালে নহয়, সেইবোৰ নপৰিলে পেলাই দিয়া। এইফালে চাহ খাই বহি আছো এতিয়া। মমো হাই কৰি দিয়া। কি খাইছা? কি খাইছা? মমো হাই কৰি দিয়া। এইজনী মা হয় নাই? মা হয় নাই এজনী? আৰু এনেকৈ আমি বহি আছোঁ এতিয়া। এইফালে গোটেইবোৰ বহি চাহ খাই আছে আৰু এইফালে চব গোটেইবোৰ বহি আছে। ইয়াতে টিপাল তৰি দিছে ওপৰত আৰু টিপালৰ চাহতে বহি আছোঁ আমি। আৰু সেইফালে চব সেইফালে ভাত পানী বনাই থকা হৈছে। মমা এইফালে চাই দিয়ক। জলকীয়া কাটিছে, এইফালে জলকীয়া কাটি আছে দেই পুৰা। শ্লাডত কি কি দিয়া হৈছে? বিলাহী, আদা, গাজৰ, কবি, গাজৰ, মটৰ, কেঁচা মটৰ। মজা লাগিব দেই খাই। এইফালে জলকীয়া মামী খাই গৈ দিয়ক। এইফালে মামী আস্থা ইনষ্টাগ্ৰাম বনাই দেই। এইফালে আস্থা গগৈ। এইফালে চবে বহি আছে। আৰু এইফালে পূৰা ভাত শাক বনাই থকা হৈছে। আৰু এইফালে চব এইফালে পিঁয়াজ কাটি থৈছে, আদা ৰচুন গুচাই থোৱা হৈছে। আৰু সেইফালে চব্জি কাটি আছে আৰু এইফালে জলকীয়া চব্জি বনাই আছে। এইফালে জলকীয়া চব্জি নে মামা? গাহৰি ব্ৰইলাৰ। লাই পাত দিব নেকি ইয়াত? আমাৰ আত্মসহায়ক গোটৰ জীৱিকা সখী বাইদেউ। আৰু আজি আমাৰ এই দাপোন গ্ৰাম্য সংগঠনৰ সকলো সদস্যা লগ হৈ পিকনিক খাইছে সবুদৈ ঘাটত। লগতে ময়ো সেইটো গোটৰে সদস্যা, লগতে জীৱিকা সখী। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। সকলো সদস্যা একত্ৰিত হৈ কেনে আহিছে। সকলোৱে লগে ভাগে কৰিছে, চব ফালৰ পৰা মানে যোৰ কৰি মেলি নিজে কৰিছে। কাকো কোনেও মানে বাট চোৱা নাই। চবেই সকলোৱে কাম কৰি কেনে এই হেৰিটো পিকনিকটো খাবলৈ আয়োজন কৰিছে। আৰু মানে বহুতে মানে ভাল লাগিছে হয় নাই? গোটেই মানে ধৰি লওক গোটেই আমাৰ গোটৰ মানুহবিলাক আহিছে। অকল একেখন গাঁৱে নহয়, 3-4খন গাঁও এতিয়া লগ খোৱা আছে হয় নাই? আৰু এইফালে চব বেটি পূৰা খেলিবলৈ লাগি গৈছে। লগৰীয়া পাই পূৰা বালি ঘৰ বনাইছে। আমিও আগতে মাহঁতৰ লগত গ'লে এনেকৈ পিকনিক খাবলৈ যাওঁতে এনেকৈ খেলোঁ। সৰুতে বহুতে ভাল লাগে খেলি।
এতিয়া মনত পৰি গৈছে বেটীক দেখি সৰুকালৰ দিনবোৰ। এনেকৈ গোটেইবোৰ লগ খাই পাৰ্টি খালে বহুতেই ভাল লাগে আৰু চব না বহুতেই ফূৰ্তি কৰিছে ইমান ধুনীয়াকৈ। এতিয়া ভাত খাবলৈ লৈছোঁ। এইফালে ভাত আৰু এইফালে বেটী পানী খাই আছে। এইফালে পূৰা ফূৰ্তি কৰিছে, বহুতেই ফূৰ্তি লাগে সঁচাকৈ লগত আহিলে। এইফালে বেলি কৰিবলৈ লৈছে, আমাৰো যাবলৈ হ'ল আৰু বেটী যিহেতু সৰু হৈ আছে অলপ সোনকালে যামগৈ, ঠাণ্ডা পৰিলে আকৌ চৰ্দি লাগিব। পাৰিবা খুলিবলৈ আৰু এইফালে শেষত অলপ দেখুৱাই দিছোঁ ইমান ধুনীয়া জেগা। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ আৰু এইফালে চক দলংখন